নমস্কাৰ শ্ৰেণীকোঠাৰ প্ৰথমটো ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ইলেক্টিভ জিঅ'গ্ৰাফী ঐচ্ছিক ভূগোলৰ প্ৰথমটো অধ্যায় প্ৰাকৃতিক ভূগোল বতৰ আৰু জলবায়ুৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ। গতিকে পলম নকৰি আহাচোন আমি আজিৰ এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। বতৰ আৰু জলবায়ুৰ প্ৰথমটো প্ৰশ্ন হৈছে বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা। কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বুলি কোৱা হয়। প্ৰতিদিন, প্ৰতি ঋতু আৰু প্ৰতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও ৩০ বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলা হয়। সাধাৰণ অৰ্থত যদি আমি বতৰ বুলি কওঁ তেতিয়াহ'লে অতি কম সময়ৰ যি বায়ুমণ্ডলৰ পৰিঘটনা যেনে উত্তাপ, বৰষুণ এই সকলোবোৰক আমি বুজো। আনহাতে জলবায়ু বুলি ক'লে এটা দীঘলীয়া সময়ৰ যি বতৰৰ পৰিঘটনা তাক আমি বুজো। এতিয়া আমি লিখিব লাগিব যে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য। প্ৰথম পাৰ্থক্যটো হৈছে যে বতৰ বুলিলে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাক বুজায়। আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজোৱা হয়। বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজায়। কিন্তু জলবায়ুৰ ধাৰণাটো সাধাৰণতে একোটা বৃহৎ অঞ্চল ভিত্তিত ব্যৱহাৰ কৰা হয়। বতৰৰ উদাহৰণ যেনে এখন গাঁৱৰ বতৰ, এখন চহৰৰ বতৰ আদি। আনহাতে জলবায়ুৰ উদাহৰণ যেনে অসমৰ জলবায়ু, ব্ৰহ্মপুত্ৰ উপত্যকাৰ জলবায়ু ইত্যাদি। এতিয়া আমি আহোঁ আমাৰ দ্বিতীয় প্ৰশ্নটোলৈ। দ্বিতীয় প্ৰশ্নটো হৈছে যে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা। বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হৈছে উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপ। তৃতীয় প্ৰশ্নটো হৈছে বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা। যেতিয়া আমাৰ পৰীক্ষাত প্ৰশ্নবোৰ বহলাই লিখা বা আলোচনা কৰা এনেকুৱা ধৰণৰ আহে তেতিয়া ভূগোলত বিশেষকৈ তোমালোকে কিছুমান চিত্ৰ আঁকিবলৈ চেষ্টা কৰিবা যাতে পৰীক্ষকে তোমালোকৰ বহীখন চাই তোমালোকক নম্বৰ দিবলৈ উৎসাহিত হয়। গতিকে আমি বতৰ আৰু জলবায়ুৰ উপাদানসমূহ আমি এনেকৈ চিত্ৰৰ সহায়তো দেখাব পাৰোঁ। গতিকে এই চিত্ৰখন তোমালোকে মনত ৰাখিবা আৰু পৰাপক্ষত সময় হ'লে এই চিত্ৰখন আঁকিবলৈ চেষ্টা কৰিবা। এতিয়া আমাৰ প্ৰথমটো উপাদান হৈছে উত্তাপ। সূৰ্যৰ তাপত বায়ুমণ্ডলৰ উত্তপ্ত হয়, তাপ পালে বায়ু প্ৰসাৰিত হৈ পাতল হয় আৰু তেতিয়া এই পাতল বায়ু ঊৰ্ধ্বগামী হয়। ঊৰ্ধ্বগামী হোৱা খালী ঠাই পূৰাবলৈ চৌপাশৰ পৰা চেঁচা বায়ু প্ৰবাহিত হয়। ফলত বায়ু প্ৰবাহৰ সৃষ্টি হয় আৰু যাক আমি বতাহ বুলি কওঁ। আকৌ সূৰ্যৰ ৰশ্মি গোটেই বছৰ ধৰি বিষুৱীয় অঞ্চলত পোনকৈ পৰে বাবে এই অঞ্চলৰ বায়ু গৰম হয়। আনহাতে বিষুৱৰ পৰা উত্তৰলৈ বা দক্ষিণলৈ দুই মেৰুৰ ফালে সূৰ্যৰ ৰশ্মি ক্ৰমে এঢলীয়াকৈ পৰে বাবে উত্তাপো কমি যায়। এতিয়া দ্বিতীয় উপাদানটো হৈছে বায়ুৰ চাপ। বায়ুৰ সমষ্টিয়ে হৈছে বায়ুমণ্ডল। গতিকে বায়ুমণ্ডলৰো চাপ আছে। বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবে তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকুচিত হৈ পৰে। ফলত ঘনত্বও বাঢ়ে। ঘনত্ব বাঢ়িলে চাপ বাঢ়ে। গতিকে বায়ুমণ্ডলৰ নিম্নভাগত চাপ বেছি হয়। ইয়াৰ বিপৰীতে ভূপৃষ্ঠৰ পৰা ওপৰলৈ ক্ৰমে বায়ুমণ্ডলৰ চাপো কমি যায়।
এতিয়া আহিলে আমাৰ পিছৰটো উপাদান, সেইটো হৈছে আৰ্দ্ৰতা। বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত নিহিত হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজায়। সকলো ঠাইতে বা সকলো সময়তে বায়ুত জলীয় বাষ্পৰ পৰিমাণ একে নাথাকে। কাৰণ বায়ুৰ জলীয় বাষ্পৰ ধাৰণা বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, সেয়া হৈছে চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। ইয়াৰ পাছত আহিব বতাহ। বায়ুৱে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। বায়ুৰ এনে গতিকে বতাহ বুলি কওঁ। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহৰ সৃষ্টি হয়। বতাহক মূলতঃ 4টা ভাগত ভাগ কৰিব পাৰি, যেনে নিয়ত বতাহ, সাময়িক বতাহ, অনিয়মিত বতাহ আৰু স্থানীয় বতাহ। ইয়াৰ পাছত আহিব অধক্ষেপ। বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাৰ আকাৰ বৃদ্ধি পায়। এই জলকণাৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ু স্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে। ইয়াকে অধক্ষেপ বুলি কোৱা হয়। অধক্ষেপবোৰৰ আকাৰ অনুসৰি বিভিন্ন প্ৰকাৰত ভগাব পাৰি, যেনে নিয়ৰ, তুষাৰপাত, বৰষুণ, হিম, ঘন কুঁৱলী, পাতল কুঁৱলী, কণাবৃষ্টি আদি। তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে অধক্ষেপবোৰৰ প্ৰকাৰবোৰ উল্লেখ কৰা। তেতিয়া তোমালোকে এই নিয়ৰ, তুষাৰপাত, বৰষুণ, হিম, ঘন কুঁৱলী, পাতল কুঁৱলী, কণাবৃষ্টি আদিৰ নাম লিখিব পাৰিবা। এতিয়া ইয়াৰ পাছত আহিলে আমাৰ 4 নম্বৰটো প্ৰশ্ন, উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা। তোমালোকে ইতিমধ্যে চাগে গম পাইছা যে উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান। এই উপাদানবোৰ এটাই আনটোৰ লগত এটা মধুৰ সম্পৰ্ক বিৰাজ কৰি আছে। এই উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্কটো আমি বুজাই লিখিব লাগে। আহাচোন আমি ইয়াৰ উত্তৰটো কেনেকৈ লিখিছো চাওঁ। উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদান। পৃথিৱীৰ পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য ঘটে। তাপ পালে বায়ু প্ৰসাৰিত হয় আৰু বায়ু প্ৰসাৰিত হলে ইয়াৰ ঘনত্ব কমি যায়। ঘনত্ব কমি গলে বায়ু পাতল হৈ পৰে, গতিকে পাতল বায়ুৰ চাপো কম হয়। আকৌ গৰম বায়ু জলীয় বাষ্পৰ ধাৰণ ক্ষমতা বেছি, ফলত গৰম বায়ুখিনি আৰ্দ্ৰ হৈ পৰে। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা বায়ু তুলনামূলকভাৱে শুষ্ক হয়। এনে শুষ্ক বায়ুৰ চাপ বেছি। মুঠতে ক'বলৈ হলে য'তে উত্তাপ বেছি হয় তাতে বায়ুৰ চাপ কম হয় আৰু আৰ্দ্ৰতাৰ পৰিমাণ বাঢ়ে। আনহাতে উত্তাপ কমিলে বায়ুৰ চাপ বাঢ়ে আৰু আৰ্দ্ৰতাৰ পৰিমাণ কমে। এতিয়া তোমালোকক মই উত্তাপ, চাপ আৰু জলীয় বাষ্পৰ এটা সাধাৰণ উদাহৰণ দিওঁ। তোমালোকে নিশ্চয় জানা যে গৰম দিনত কি হয় যে কাপোৰ যেতিয়া আমি ধুই পেলাই মেলো তেতিয়া তৎক্ষণাত শুকাই যায়। আনহাতে যেতিয়া আমি ঠাণ্ডা দিনত কোনোবা এখন কাপোৰ ধুই পেলাই মেলি দিওঁ তেতিয়া আমাৰ শুকাবলৈ বহুত সময় লাগে। এতিয়া ইয়াতে আমাৰ প্ৰশ্নটোৰ উত্তৰটো লুকাই আছে। যেতিয়া আমাৰ গৰম দিন হয় তেতিয়া কি হয়, আমাৰ উত্তাপটো বেছি হৈ থাকে আৰু উত্তাপ বেছি হৈ থাকিলে বায়ুৰ চাপটো কমে আৰু তাত জলীয় বাষ্প ধাৰণ ক্ষমতাটো বৃদ্ধি পায়, যোনটো আমি প্ৰশ্নৰ উত্তৰত পাইছো। এতিয়া জলীয় বাষ্প ক'ৰ পৰা আহিলে, সেই কাপোৰ ধুই থোৱা কাপোৰখিনিৰ পৰা পানীখিনি জলীয় বাষ্পৰ আকাৰত বায়ুমণ্ডললৈ ওলাই গৈছে। গতিকে তোমালোকৰ চকুৰ আগতে তোমালোকৰ প্ৰশ্নৰ উত্তৰবোৰ নিহিত হৈ থাকে। এতিয়া আহো আমাৰ 5 নম্বৰ প্ৰশ্নটোলৈ।
5 নম্বৰ প্ৰশ্নটো হৈছে যে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা। বায়ুমণ্ডলৰ আন পৰিৱৰ্তনশীল চলকবোৰৰ দৰে চাপো এটা পৰিৱৰ্তনশীল চলক। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। উদাহৰণস্বৰূপে পৃথিৱীৰ 2 মেৰু অঞ্চলত বায়ুৰ চাপ অধিক। কাৰণ মেৰু অঞ্চলৰ বায়ু শীতল আৰু সেয়েহে শীতল বায়ু নিম্নগামী হয়। আনহাতে বায়ুমণ্ডলীয় বিষুৱীয় অঞ্চলত উত্তাপ বাঢ়ি যোৱাৰ বাবে তাত বায়ুৰ চাপ কম হয়। কাৰণ বায়ু উত্তপ্ত হলে ঊৰ্ধ্বগামী হয়। আকৌ বছৰৰ ঋতু অনুসৰি বায়ুৰ চাপৰ হ্ৰাস বৃদ্ধি হয়। বছৰৰ বিভিন্ন ঋতুত মূলতঃ বায়ুৰ উত্তাপৰ তাৰতম্য হোৱাৰ বাবে বায়ুৰ চাপ কম বেছি হয়। এতিয়া আমি আহিছো আজিৰ এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্নলৈ। এইটো 6 নম্বৰ প্ৰশ্ন। এই 6 নম্বৰ প্ৰশ্নটোত আছে বতাহ কিয় বলে? বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। এনে কাৰণতে বায়ুৱে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰি বতাহৰ সৃষ্টি কৰে। এই ভিডিঅ'টো তোমালোকে যদি ভাল পালা তেতিয়াহ'লে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে আমাৰ এই চেনেলটো শ্ৰেণীকোঠা ছাবস্ক্ৰাইব কৰি থবা। তোমালোকক যদি ভূগোলৰ প্ৰশ্ন উত্তৰসমূহ দৰকাৰ আছে তেতিয়াহ'লে আমাক এই স্ক্ৰীনত দিয়া নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিবা। আমি তোমালোকক ছফ্ট কপি বা হাৰ্ড কপি দুয়োটাই দিবলৈ সক্ষম। গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছো। ধন্যবাদ।